হেল্ল' এভৰিৱান, নতুন ভিডিঅ'লৈ আকৌ আহি গ'লোঁ বহুত দিনৰ মূৰত। আজি আকৌ ওলাই যাবলৈ লওঁতেই জেচিপি ৰাস্তাটো এনেকুৱা কৰি পৰিছে। এনেকৈ কৰিলে খোজকাঢ়িবলৈ বৰ বেয়া, আৰু গৈ পাই নিজৰ কামবিলাক সময়মতে কৰি ল'লে মোৰ বহুত ভাল লাগে। সেইকাৰণে জল্দি খতম কৰি ঘৰলৈ যাব লাগে, সেইটোৱে ধান্দা মোৰ ভাগৰ। ঘৰত আহি পাই ভণ্টি দুজনী খেলি আছিলে, সৰুতে যে এনেকৈ খেলিছিলোঁ মোৰো মনত পৰি গ'ল পাই এনেকৈ যে খেলিছিলোঁ। আৰু সন্ধিয়া টাইমত অকণমান ওলাই গ'লোঁ অলপমান খোজকাঢ়িবলৈ কাৰণে ফিল্ডত। তাৰপাছত ঘৰত আহি পাই দেউতাই ক'লে কি আজি নতুন চাউলৰ ভাত খাম, সেইকাৰণে একদম জল্দি মাছ ফ্ৰাই কৰিলোঁ। পাত চাত কাটি মেলি তামোল চামোল কাটি জুইশালতে বহি চব বনাই মই খালোঁ আৰু এনেকৈ। আৰু নেক্সট ডে' বিয়া আছিলে মোৰ লগৰ এজনী বায়েকৰ, আমাৰ ঘৰৰ ওচৰৰে। তাত অলপমান ব্যস্ত হৈ পৰিলোঁ আৰু তিনিজনীয়ে মিলি ভাত খালোঁ। ভাত চাত খাই মেলি আকৌ মানে ৰভাততে একদম পূৰা ডেক'ৰেশ্যন একদম উলহ মালহ আৰু আহি পাই দেখিলোঁ কি আইতাই পূৰা নাচি আছে। ইমানে নাচিছে মানে চবেই, সেইকাৰণে মই ভাবিলোঁ নাচ বুলি ক'লে মানে মোৰো নাচিবলৈ মন যায়। সেইকাৰণে অকণমান কঁকালটো ভাঙিলোঁ আৰু নাচিবতো নাজানোৱেই। আৰু বেয়াকৈ কমেণ্ট নকৰিব দেই মোক, মই নাচিব নাজানো বুলি। আৰু তাতে ইমান মানুহে, আৰু লগতে এইজনী বাও বহি আছিলে, ইমানে নাচিছে ভাগৰ লাগিছে নে নালাগিছে নে ক'বই নাই। আকৌ কইনাৰ লগত নাচিলোঁ। আৰু এইফালে কইনা পেহীয়েকে ইমানেই নাচিছে, গান লগে ৰখা নাই আৰু পূৰা নাচি গৈছে। মানুহ চানুহ চব মহতিয়াই গৈছে এফালৰ পৰা। ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব। বাই বাই এভৰিৱান।